জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হয়তো কণ্টিনিউৱাছ হৈ আছে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে। তো আজি হ'ল সুক্লাই চেৰপাং আছিল। আজি সুক্লাই চেৰপাঙৰ আজি যিটো জইনিং চেৰিমনি ইয়াত মই আচৰিত লাগি আছে একটা কথা বিজেপিৰ পৰাও বহুত আমাৰ দলত জইনিং কৰি আছে। আজি বিজেপিৰ পৰা জইনিং কৰাটো 400+ বিজেপিৰ পৰা আমাৰ দলত জইন কৰিছে আৰু UPFLৰ পৰা 300+ আৰু কংগ্ৰেছৰ পৰা আছে 100+, GSPৰ পৰা আছে 90+ আৰু CPMৰ পৰা আছে এনেকুৱা 100+, এনেকুৱা মতে টোটেল 1200+ জইনিং কৰিছে আমাৰ দলত। খুব ভাল এইটোৱে আৰু জইনিং চেৰিমনিৰ প্ৰগ্ৰামটো কণ্টিনিউ হৈ আছে মানে কৈ থাকিব। ইমানুৱেল মুছাহাৰীয়ে আজি বিজেপি ৰিজাইন কৰি আহিছে, বিজেপিৰ পৰা দল ত্যাগ কৰি আহিছে। আমাৰ দলত সোমোৱা নাই, জাষ্ট মোৰ লগত কথা পাতিম বুলি আহিছে। আমি কথা পাতিছোঁ। মুঠতে ইমানুৱেলে আমাৰ দলত যোগদান কৰিব। ডেট ঠিক হোৱা নাই, দিন তাৰিখ ঠিক হোৱা নাই। অতি সোনকালে সি আমাৰ দলত যোগ নাই। এইবিলাকৰ কথা নহয়, এনেকুৱা কণ্ডিশ্যনেল নহয়। সি আমাৰ দলটো ভাল পাই পেলাই আকৌ আহিছে, আমাৰ দলত একেলগে থাকি পেলাই কাম কৰিম, এনেকুৱা কিবা লাগে নালাগে এনেকুৱা কণ্ডিশ্যন নহয়। সুবিধাও আছে। বিজেপিৰ পৰাও কিছুমান নেতা আমাৰ দলত যোগদান কৰিব আৰু আছে। মই নকওঁ, মুঠতে হ'ব আৰু হৈ আছে। কি হৈ আছে বুজি পোৱা নাই মই। বিজেপিয়ে নিজে চৰকাৰ চলাই আছে, কেনেকৈ আমাৰ দলত এনেকুৱা সোমাই আছে। তাৰমানে BTCত কিবা এটা গৰ্বৰ হৈ আছে বিজেপি আৰু UPFLৰ মাজত, যাৰ ফলত আজি বিজেপিয়ে UPFLৰ হয়তো মিলা নাই চৰকাৰৰ ক্ষেত্ৰত, সেইকাৰণে এনেকুৱা হৈ আছে। যেনক আমি বিজেপি হওক, UPFLৰ পৰা অহাই হওক বা বিজেপিৰ পৰাই অহাই হওক বা GSP বা কংগ্ৰেছ বা যিমান দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই সকলোকে আঁকোৱালি লৈছোঁ আৰু আমি একেলগে কাম কৰিম। আমাৰ উদ্দেশ্য এটাই, অঞ্চলত আমি শান্তিৰ কাৰণে কাম কৰিম, উন্নয়নৰ কাৰণে কাম কৰিম, একতাৰ কাৰণে, মুঠতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিম। লোকসভা সমষ্টিত আমাৰ দৰং ওদালগুৰিতে আমি কেণ্ডিডেট দিম আৰু কোকৰাঝাৰতো কেণ্ডিডেট দিম, সেইটো স্পষ্ট। কেণ্ডিডেট ঠিক হোৱা নাই আৰু সময়ো আছে, যিহেতু 6 মাহ 7 মাহ পিছত আমি ঠিক কৰিম। মুঠতে খেলাটো দৰং ওদালগুৰিতো খেলিব আৰু কোকৰাঝাৰতো খেলিব। ইমানুৱেল মুছাহাৰী BPF দল ত্যাগ কৰাটো ভুল আছিল নেকি ছাৰ? ইমানুৱেল মুছাহাৰী BPF দল ত্যাগ কৰাটো ভুল আছিল নেকি? নাই, এইটো ভুল শুদ্ধ এনেকুৱা নকওঁ মই। দলটো ইমানুৱেল মুছাহাৰীয়ে বিজেপি গৈছিলে, হয়তো বিজেপিয়ে কিবা এটা এডজাষ্ট কৰিম বুলি নিশ্চয় কথা দিছিল, কিন্তু এডজাষ্ট কৰিব পৰা নাই। সেইকাৰণে সি আকৌ ঘূৰি আহিলে। কথা সেইটোৱে। আমাৰ বিধায়িনী দলৰ MLA আমাৰ বিধায়কসকলে তাতে দিছপুৰত কিবা একটা কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে। এইটো আৰু এইটোতো পাৰ্টি লেভেলত নহয়, বিধায়ক কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে, সেইটোৱে। কিন্তু পাৰ্টি লেভেলত নহয়, বিধায়িনী হিচাপে কাম কৰি আছে ইহঁতে, এইটো পাৰ্টি লেভেলত নহয়। কোনো কাৰো লগত মিত্ৰতা নহয় BPF দেই, স্পষ্ট, একদম স্পষ্ট। থেংক ইউ।